দৰ্শক স্বাগতম জনাইছোঁ কেজি কল্টা চেনেল তৰফৰ পৰা মই ভৱেশ কলিতা আৰু আজি এটা নতুন বিষয় লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। বিষয়টো এইটোৱেই যে অসমৰ এতিয়া চোৰৰ অভাৱ নাইকিয়া হৈছে। অসমত মানে এতিয়া চোৰেই চোৰ। ক'ৰবাত যদি হাতী চোৰ, ক'ৰবাত যদি মুৰ্গী চোৰ, ক'ৰবাত যদি হাঁহ চোৰ, ক'ৰবাত যদি মানুহ চোৰ, ক'ৰবাত যদি মাইকী চোৰ, ক'ৰবাত যদি বাইক চোৰ। আৰু এনে কেইজনমান চোৰ বাহিৰ হৈছে যিকেইজন চোৰৰ বিষয়ে হয়তো আপোনালোকে নাজানে। আৰু তেওঁলোকে আপোনাৰ বা মোৰ সন্মুখতে চুৰ কৰি আছে, কিন্তু আমি ধৰিব পৰা নাই। এজন যদি সাধাৰণ চোৰে কিবা চুৰ কৰে, আমাৰ নিউজ চেনেলবোৰে ৩-৪ দিন ধৰি সিহঁতক দেখুৱায় আৰু যিবোৰ চাইছে আপোনাৰ বা মোৰ আমনি লাগি যায়। কিন্তু এই চোৰকেইজনৰ বিষয়ে তেওঁলোকেও নেদেখুৱায়। সেইকাৰণে আমি গম নাপাওঁ যে তেওঁলোকে কি চুৰ কৰি আছে। তেওঁলোকে আপোনাৰ বা মোৰ সন্মুখতে চুৰ কৰি আছে আৰু ফেমাছো হৈ আছে, কিন্তু আমি ধৰিব পৰা নাই। আৰু তেওঁলোককে আমি বাহ দি আছোঁ। এতিয়া মই কৈ আছোঁ শুনক, অসমত এতিয়া চোৰ ওলাইছে গানৰ ভিডিঅ'ৰ। কিছুমানে নতুন নতুন গায়ক ওলাইছে, তেওঁলোকে অসমত হিন্দী গান, তেলেগু গান এইবোৰৰ কপি কৰি গানবোৰ গায় আৰু আমি সিহঁতৰ গানবোৰ শুনি ভাল পাওঁ, বাহ তালিয়া দিওঁ। আচলতে তেওঁলোকে এইবোৰ চুৰ কৰিহে গান গাই আছে। এটা অসমীয়া গান মই আপোনালোকক এতিয়া শুনাম। তোমাৰ হতে সুখত মৰিলেও বুকত হেয়া মানিল বান্ধি প্ৰেমৰে জৰি দুহাত ধৰি ধৰি বুঢ়া বুঢ়ী তুমি নিশ্চয় গানটো হয়তো আপোনালোকে শুনিলে আৰু শুনি হয়তো ভাবিছে যে মই হয়তো মক্কেলামিহে কৰিছোঁ, কাৰণ এই গানটো ক'ত কপি কৰা গান, এইটো তেখেতে নিজেই গাইছে, হয়নে নহয়? হয়তো আৰু আপোনালোকে ভাবিছে যে এই ভিউজ পাবৰ কাৰণে এইবোৰ যা ভিডিঅ' বনাই থাকে। আচলতে এতিয়া আপোনালোকক মই ইয়াৰে অৰিজিন গানটো দেখুৱাম, তাৰপিছত আপোনালোকে মোক বিশ্বাস কৰিব নিশ্চয়। तुझ में खोया रहूं मैं, मुझ में खोई रहे तू, खुद को ढूंढ लेंगे फिर कभी। तुझसे मिलता रहूं मैं, मुझसे मिलती रहे तू, खुद से हम मिलेंगे फिर कभी। फिर এতিয়া কওক আপোনালোকে মই মিছা কৈছোঁ নে সঁচা কৈছোঁ? আচলতে গান বনাওঁ, যি গান বনাওঁ আমি চাম, অসমীয়া মানুহ হয়, কিন্তু বেলেগৰ গান কপি কৰি গোৱাটো মই নিবিচাৰোঁ। কাৰণ নিজে যি পাৰ তাকে কৰা। আমাৰ জুবিনদাটো কোনো মানুহকে বা কোনো গায়ককে কপি কৰা নাই। তেওঁৰ গানবোৰ শুনি আমি ভাল পাওঁ। জুবিনদা আজি গানবোৰ যেনেকুৱা হয়, আজি অসমত তেনেকুৱা এজনো গায়ক ওলোৱা নাই। কিয় ওলোৱা নাই? তেখেতে কোনো মানুহকে ফ'ল' কৰা নাই, কোনো মানুহকে কপি কৰা নাই। আৰু আপোনালোকেও কৈছোঁ যে এইবিলাক গান গাঁৱত গ'লে নিজেই কিবা গাওক, নিজেই যি পায় তাকে গাওক, আমি চাম, ৰাইজে চাব, সকলোৱে ভাল পাব। প্ৰথমতেতো সকলোৱে তালি দিব আপোনালোকক, কিন্তু যেতিয়া আচল কথাটো গম পাব তেতিয়া কি হ'ব? আজি যেনেকৈ মই কৈছোঁ আৰু মোৰ নিচিনা 100জন 1000জনে আপোনালোকক সমালোচনা কৰিব। আচলতে এইটো যেন হ'বলৈ আপোনালোকে নিদিয়ে, মই ৰিকুৱেষ্ট কৰিছোঁ। আজি ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম। আৰু বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মই আগুৱাই যাব পাৰোঁ।